বিশ্বনাথ কাৰ্বি লাইফলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। কাৰ্ডম আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিশ্বনাথ জিলা প্ৰাথমিক কেন্দ্ৰীয় টেট উত্তীৰ্ণ সমাজৰ সংবাদমেল সম্বোধন। ৰাজ্যিক টেট উত্তীৰ্ণসকলৰ দৰে সময়চখেৰে কেন্দ্ৰীয় টেট উত্তীৰ্ণ সকলকো চোৱাৰ দাবী চৰকাৰলৈ। বিশ্বনাথ জিলা প্ৰাথমিক কেন্দ্ৰীয় টেট উত্তীৰ্ণ সমাজে যোৱাকালি বিশ্বনাথ জিলাৰ বিহালীৰ বাঘমাৰীত সম্বোধন কৰে এখনি সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী জনাই শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ চৰকাৰক। শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাজ্যিক টেট অনুষ্ঠিত কৰি প্ৰাথমিক পৰ্যায়ৰ শিক্ষক নিযুক্তি দিছিল যদিও নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰা নাছিল কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে। এই ক্ষেত্ৰত কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ উমহতীয়া সংগঠনৰ বিশ্বনাথ জিলা সমিতিয়ে যোৱাকালি সংবাদমেল যোগে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলকো নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ দিবলৈ আহ্বান জনায়। সমান্তৰালকৈ NCTE গাইডলাইনৰ 11 নং দফাত উল্লেখ থকা ধৰণেৰে প্ৰতি বছৰে এবাৰকৈ টেট অনুষ্ঠিত কৰিবলৈও আহ্বান জনায় সংগঠনটোৱে। আজি ৰাতিপুৱাৰ আনটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে লক্ষীমন সংঘ কেথম দৱান লংৰি আমেৰ অন্তৰ্গত দৱানসমূহতো লক্ষীমন ধৰ্ম গুৰুজনাৰ আৱিৰ্ভাৱৰ তিথি উদযাপন। আজি ইংৰাজী 16 জুন তাৰিখে লক্ষীমন ধৰ্মৰ প্ৰৱৰ্তক তথা পথ প্ৰদৰ্শক কুৰুচাৰ লক্ষণ ইংতি হেনছেকদেৱৰ 75তম জন্মবাৰ্ষিকী কুৰুচাৰ চিংডুক কাৰ্য উপলক্ষে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক লক্ষীমন সংঘ কেথম দৱান লংৰি আমেৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনাইছে। উল্লেখযোগ্য যে 1946 চনৰ জুন মাহৰ 16 জুন তাৰিখে কাৰ্বি আংলং জিলাৰ বোকাজান সমষ্টিৰ অন্তৰ্গত 2 নং দলামাৰাৰ বগাৰাম তকবি নামৰ অতি পিছপৰা গাঁওখনত গুৰুজনাই জন্মগ্ৰহণ কৰে আৰু সেই তেতিয়াৰ পৰাই পৰ্যায়ক্ৰমে উত্তৰ পূৰ্বাঞ্চলত সিঁচৰিত বিভিন্ন লক্ষীমন দৱানত এই বিশেষ দিনটো কুৰু চিংডুক কাৰ্য হিচাপে পালন কৰি আহিছে। উক্ত সমিতিৰ প্ৰচাৰ সম্পাদক শ্ৰী ৰামিন টিমুঙে আমাৰ প্ৰতিবেদকক জানিবলৈ দিয়া মতে ইয়াৰ সমান্তৰালকৈ এই বছৰ কেথম দৱান লংৰি আমেৰ অন্তৰ্গত দৱানসমূহ ক্ৰমে লখিমপুৰ জিলাৰ ঢেকিয়াজুলি, তৰাজুলি, সোণাজুলি, অৰুণাচল প্ৰদেশৰ ককিলা, বালিজান আৰু বিশ্বনাথ জিলাৰ চেৰেলিয়া, বিহুমাৰী, চিৰাজুলি, উত্তৰ কেকুৰিজান, কমাৰজুলি, লাংকুম্বৰ, মোনাবাৰী গ্ৰাণ্ট, ভৰালিজুলি, লাংলক্সৌ, তিনিখুটি, কলাপানী, নাহৰবাৰী, হামুকজুলি আৰু বালিচাং লক্ষীমন দৱানটো সম্পূৰ্ণ কোভিড বিধি মানি চলি গুৰুজনাৰ আৱিৰ্ভাৱ তিথি অনুষ্টুপীয়াকৈ পালন কৰা হৈছে। আজি ৰাতিপুৱাৰ আনটো গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰটো হৈছে ৰাজ্যত ঘোষণা কৰা হ'ল নতুন SOP। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই হাফলঙত সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে এই নতুন SOP। 22 জুনলৈকে বৰ্তি থাকিব এই নতুন SOP। গুৱাহাটীত সান্ধ্য আইনৰ নতুন সময়সীমা ঘোষণা স্বাস্থ্যমন্ত্ৰীয়ে। গুৱাহাটীত 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন আৰু নগৰ অঞ্চলত 5% আৰু গাঁৱত 10% সংক্ৰমণ হ'লেই হ'ব কণ্টেইনমেণ্ট জোন। 22 জুনলৈকে বন্ধ থাকিব আন্তঃজিলা যাতায়াত আৰু 5 জিলাত কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে থাকিব চোকা নজৰ। এই 5 জিলা হ'ল নগাঁও, শোণিতপুৰ, তিনিচুকীয়া, কাছাৰ আৰু ডিব্ৰুগড়। 22 জুনলৈ জিলাকেইখনত কৰোনাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ নাহিলে হ'ব লকডাউন। কৰোনাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা 8 জিলাত সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈ থাকিব সান্ধ্য আইন আৰু সেই 8খন জিলা হৈছে দক্ষিণ হালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, চৰাইদেউ, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও। বাকী জিলাসমূহত পূৰ্বৰ দৰেই থাকিব কঠোৰ নীতি নিয়ম। বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। ধৰ্মীয় অনুষ্ঠান আৰু বিবাহ অনুষ্ঠানত থাকিব পাৰিব কেৱল 10 জন লোকে। ভেকচিন 2টা ড'জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী আহিব লাগিব কাৰ্যালয়লৈ আৰু গৰ্ভৱতী মহিলা, 5 বছৰৰ তলৰ শিশুৰ মাতৃ আৰু দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব কাৰ্যালয়ৰ কাম আৰু বন্ধ থাকিব সকলো সাপ্তাহিক বজাৰ। আজি ৰাতিপুৱাৰ আনটো গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰটো হৈছে দিল্লী উচ্চ ন্যায়ালয়ৰ শুনানি জামিন লাভ কৰিলে দেৱাংগনা কলিতাই। অৱশেষত মুকলি আকাশৰ তললৈ আহিল অসমৰ দেৱাংগনা কলিতা। আজি দিল্লী উচ্চ ন্যায়ালয়ত হোৱা শুনানি ন্যায়ালয়ে জামিন প্ৰদান কৰে দেৱাংগনা কলিতাৰ লগতে নাতাশা নাৰৱালেক।
জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেৱাংগনা কলিতা আৰু নাতাছাক 2020 চনৰ মে মাহত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ন্যায়ালয়ে 50,000 টকাৰ পাৰ্চনেল বণ্ডত দুয়োকে জামিন প্ৰদান কৰে। উল্লেখ্য যে দুয়োগৰাকী ছাত্ৰীকে বিদেশীলৈ যোৱা বাধা আৰোপ কৰিছে ন্যায়ালয়ে। 2020 চনৰ সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। দিল্লীত হোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিছিল দেৱাংগনা আৰু নাতাছাই। তাৰ পিছতে হিংসাত্মক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ দুয়োকে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তেতিয়াৰ পৰা জেলতে আছিল দেৱাংগনা। আজি ৰাতিপুৱাৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৱাকালি নাৰেংগী চেকগেট বণিক সন্থা প্ৰাগজ্যোতিষপুৰ মহিলা সমিতি আৰু বীৰকুছি জাগ্ৰত মহিলা সমিতিৰ যৌথ সহযোগীত লকডাউনত জীৱন আৰু জীৱিকাৰ ক্ষতিগ্ৰস্ত হৈ থকা দৈনিক খাটি খোৱা প্ৰায় 100 পৰিয়ালক কিছু সাহায্য প্ৰদান কৰা হয়। উক্ত কাৰ্যসূচীত নুনমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পবিত্ৰ ভূঞা ডাঙৰীয়া আৰু নুনমাটি নাগৰিক সমিতিৰ সভাপতি দিলীপ তাৰো আৰু আৰলছু আছঙৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদিকা ৰুনুমি ৰংপিপি উপস্থিত থাকে। উল্লেখ্য যে উক্ত কাৰ্যসূচীত দৈনিক ব্যৱহৃত সামগ্ৰী যেনে চাউল, দালি, মিঠাতেল, নিমখ, আলু, বিস্কুট, মাস্ক আদি বিতৰণ কৰা হয়। আজি ৰাতিপুৱাৰ আনটো খবৰ হৈছে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বটদ্ৰৱা সমষ্টিৰ বিভিন্ন অনুষ্ঠান তথা ব্যক্তিবিশেষ মহানুভৱতাৰ পৰিচয় দাঙি ধৰি ক'ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজখনত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰায় 2,50,000 টকাৰ আৰ্থিক বৰঙণি আগবঢ়াইছে। বটদ্ৰৱাৰ সমষ্টিৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান আৰু ব্যক্তিবিশেষ আগবঢ়োৱা এই প্ৰায় 2,50,000 টকাৰ বৰঙণিৰ লগতে সমষ্টিটোৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই ব্যক্তিগতভাৱে 50,000 টকাৰ মুঠ 3 লাখ টকাৰ চেক মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাতত অৰ্পণ কৰে। আৰু আনটো খবৰ হৈছে কামৰূপ জিলাৰ বকুত এটা পথ নিৰ্মাণত হোৱা ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলি ৰাইজে সোমবাৰে তীব্ৰ প্ৰতিবাদ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে 48 নং বকু বিধানসভা সমষ্টিৰ গড় কাপ্তানি বিভাগৰ বকু সহকাৰী অভিযন্তাৰ কাৰ্যালয়ৰ অন্তৰ্গত চমৰীয়া সত্ৰৰ পৰা বৰুৱা পথাৰৰ গাঁৱলৈ 6.70 কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণ কৰা পথটোৰ নামত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক আঁচনিৰ জৰিয়তে ধন ব্যয় কৰিছে 7,05,45 টকা। গুৱাহাটীৰ ডাং চাং এণ্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰ সংস্থাটোৱে নিৰ্মাণ কৰা পথটোৰ ছাইড বান্ধ দিয়া নাই আৰু পথটো অতি চাপৰকৈ নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে ৰাইজে। এতিয়া ৰাইজে ওলাই আহি ৰাজপথত মুকলিকৈ প্ৰতিবাদ কৰে। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বৰদলনিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত গুলীয়াগুলীৰ ঘটনা। মৰমী তিনিআলিত সংঘটিত এই গুলীয়াগুলীৰ ঘটনা। এখন বলেৰো বাহনত কঢ়িয়াই আনিছিল অবৈধ সুৰা। ঘিলামৰা দিহৰ পৰা আহিছিল বাহনখনৰ নম্বৰ হৈছে AS07H7518। আজি ৰাতিপুৱাৰ বিতং বাতৰি ইমানতে সমাপ্ত হৈছে। ধন্যবাদ। কোৰৱাংথু।